নমস্কাৰ বন্ধুসকল, ব্ৰেডাৰ স্পীকাৰ এণ্ড কাল্টিভেশ্যন চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ভিডিঅ'ৰ জৰিয়তে গাহৰি ফিনিচাৰ ফিট কেনেকৈ তৈয়াৰ কৰিব লাগে আৰু কি ইনগ্ৰেডিয়েণ্ট আমাক কিমান পৰিমাণে লাগিব সেই গোটেইখিনি মই আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। যদি চাই নিশ্চয় আপোনালোকে ফিনিচাৰ ফিটৰ বিষয়ে অকণমান হ'লেও জানিব পাৰিব বা আপোনালোকে নিজে ঘৰুৱাভাৱে তৈয়াৰ কৰি পেলাই গাহৰিক দিব পাৰিব। তো বলক দেৰি নকৰি আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। ফিনিচাৰ ফিট তৈয়াৰ কৰিব যাওঁতে আমাক পোনপ্ৰথমতে লাগিব মাকৈ। তো ইয়াতে মই 70 কেজি মাকৈ থৈ দিছোঁ। আৰু ইয়াতে আপোনাৰ প্ৰটিনৰ ফিনিচাৰ ফিটত আপোনাৰ প্ৰটিনৰ পাৰ্চেণ্টটো 7 to 10% ভিতৰত থাকিলেও হয়। তো সেইকাৰণে চয়া ডিঅ'চিটো ইয়াতে 7 কিলো ধৰিছোঁ। চয়া ডিঅ'চিটো কমাই পেলাই মই ফিছ মিল ইয়াতে বা বন মিল দুটাৰ ভিতৰত এটা এড কৰিছোঁ আৰু 3 কিলো এড কৰিছোঁ ফিছ মিল বা বন মিল এই দুটাৰ ভিতৰত। ৰাইচ পুলিচ মই ইয়াতে এড কৰিছোঁ 20 কেজি। মিনাৰেল মিক্সাৰ আপোনাৰ 1.5 কেজি অৰ্থাৎ 1.5 কিলো আপোনালোকে মিলালেও চলি যাব। লেইচিন 100 গ্ৰাম, টক্সিন বাইণ্ডাৰ 100 গ্ৰাম, টেট্ৰাচাইক্লিন 100 গ্ৰাম, নিমখ 1 কিলো আৰু যদি সম্ভৱ হয়, যদি আপোনালোকে এভেইলেবল পায়, DCP ডাই কেলছিয়াম ফছফেটৰ পাউডাৰটো আপোনালোকে 500 গ্ৰামৰ পৰা 800 গ্ৰামৰ ভিতৰত মিলাব। যিটো আমাৰ কেলছিয়ামৰ পাউডাৰ, সেই পাউডাৰটো যদি আপোনালোকে পায় তেতিয়াহ'লে সেই পাউডাৰটো আপোনালোকে দানাত 500 গ্ৰামৰ পৰা 800 গ্ৰামৰ ভিতৰত মিলাব। তো বন্ধুসকল, আপোনালোকে এনেকৈ এই পৰিমাণ হিচাপত আপোনালোকে মিলাই পেলাই ফিনিচাৰ ফিটটো তৈয়াৰ কৰি ল'ব পাৰিব। আৰু আপোনালোকক কৈছোঁৱে যে ফিনিচাৰ ফিটত আপোনাৰ প্ৰটিনৰ পাৰ্চেণ্টেজটো কমাই দিলেও আপোনালোকৰ চলি যাব, কাৰণ গাহৰিটো ইতিমধ্যে আপোনালোকৰ 60-70 কেজিৰ ভিতৰত হ'ব। আৰু তাৰপিছত আপোনালোকক ইমান এটা প্ৰটিনৰ বা কেলছিয়ামৰ প্ৰয়োজন নহয়। গ্ৰ'য়িং ষ্টেজত যিমানখিনি প্ৰয়োজন হয়, ফিনিচাৰত আপোনাৰ সিমানখিনি প্ৰয়োজন নহয়। আৰু কৰ্ণ মানে আপোনাৰ মাকৈটো যদি দাম বেছি হয় তেতিয়াহ'লে আপোনালোকে 65 কেজিমান কৰি দিব পাৰে। 65 মান কেজি কৰি দিলে আপোনাৰ আৰু এটা বস্তু এড কৰিব পাৰে, যিটো ৰাইচ ব্ৰান, সুদি চাউল, মানে চাউলৰ ভাঙি পেলাই যিখিনি গুড়া থাকে সেইখিনি আপোনালোকে ইয়াতে এড কৰিব পাৰে। আৰু ৰাইচ পলিচটো বহুতে নাজানে। ৰাইচ পলিচটো একচুৱেলি কি হয়, ডাঙৰ ডাঙৰ মিলবিলাকত একদম মিহিকৈ ওলায়, আপোনাৰ আটাৰ দৰে হয়। এইটো ডাঙৰ ডাঙৰ গুড়া, টু গুড়াৰ নহয়। টু গুড়াটো আপোনাৰ ডাঙৰ ডাঙৰ আছে, কিন্তু ৰাইচ পলিচটো হৈছে মিহি মিহি, একদম বহুত মিহি মিহি। আপোনাৰ পানীৰ লগত ঘলিলে আটাৰ দৰে হয়। আৰু সেয়াহে আপোনাৰ দানাত ভাল হয়। টু গুড়িটো আপোনালোকে দিলে তাত আপোনাৰ ভিটামিন বা প্ৰটিন কেলৰি একোৱেই নাথাকে, বহুত কম থাকে। সেইকাৰণে সেইটো আপোনালোকে ভাল কোৱালিটিৰ দানা বনাব বিচাৰিলে সেইটো এড নকৰিব। আপোনালোকে লোকেল গাহৰিত ধুনীয়াকৈ খুৱাব পাৰিব। কিন্তু যিটো ৰাইচ পলিচ, তাত আপোনাৰ বহুত কেলৰি থাকে, বহুত ভিটামিন থাকে। সেইকাৰণে আপোনালোকে সেইটো বিচাৰি পেলাই দানাত এড কৰিব। আৰু যদি এভেইলেবল নহয় তেতিয়াহ'লে আপোনালোকে মাকৈৰ পাৰ্চেণ্টেজ বঢ়াই দিব লাগিব। আৰু চয়া ডিঅ'চিটোতো আপোনালোকে জানে যি দাম হৈছে। আৰু ফিছ মিল বা বন মিল এইটো যদি আপোনালোকে বেছিকৈ এভেইলেবল পায় তেতিয়াহ'লে ফিনিচাৰত অকণমান বঢ়াই দিব পাৰে। মই ইয়াতে 3 কিলো ধৰিছোঁ, আপোনালোকে 5-6 কিলো বঢ়াই দিব পাৰে। বন মিলটো আপোনাৰ বেছি দিব পাৰে, কিন্তু ফিছ মিলটো আপোনালোকে বহুত বেছি দিব নোৱাৰিব। আৰু ৰাইচ পলিচটো আপোনালোকক ক'লোৱে 20 কিলো। আৰু মিনাৰেল মিক্সাৰটো আপোনালোকক বহুত বেছি নালাগে, 1.5 কিলো দিলেই হ'ব। মানে ফিনিচাৰ ফিটত আপোনাৰ 2 কিলো 2.5 কিলো নালাগে। আৰু লাইচিন বাকীখিনিতো একে। নিমখটোতো আপোনালোকে 1 কিলো দিবই লাগিব, কাৰণ নিমখ নিদিলে আপোনাৰ হজম নহ'ব। তো এইখিনি বস্তু আপোনালোকে মিলাই পেলাই ধুনীয়াকৈ ফিনিচাৰ ফিট বনাই পেলাই তৈয়াৰ কৰি পেলাই আপোনাৰ গাহৰি খুৱাব পাৰিব।
আৰু এই গোটেইখিনি বস্তুৰ বৰ্তমান বজাৰ মূল্য হিচাপ কৰিব যদি যাওঁ তেতিয়াহ'লে প্ৰায় 26 পৰা 27 টকাৰ ভিতৰত পাৰ কেজি পৰি যাব। মানে আপোনাৰ কমাৰ্চিয়েল ফিটৰ যিটো গডৰেজৰ কমাৰ্চিয়েল ফিটৰ ফিনিচাৰ তাতকৈ 2 টকা 2.5 টকা কম পৰি যাব। মানে কমাৰ্চিয়েল ফিটৰ ওচৰা ওচৰিকৈ যাব 2 টকামান কম পৰি যাব। কাৰণ মাকৈ আৰু চয়া ডিঅ'চিৰ দামটো বহুত বেছি বাঢ়ি গৈছে। আপোনাৰ চয়া ডিঅ'চিটো যদি আপুনি 50 ৰুপিজ মানত পায়, মাকৈটো যদি 16-17 ৰুপিছত পাৰ কেজি পায়, তেতিয়াহ'লে আপুনি এইখিনি দানা প্ৰস্তুত কৰোঁতে 21 টকাৰ পৰা 23 টকাৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ ফিনিচাৰ ফিট বনাই ল'ব পাৰিব। আৰু এটা কথা, আপোনালোকক ফিনিচাৰ ফিটটো প্ৰায় ব্ৰিডিং পাৰপছত প্ৰয়োজন নহয়। কাৰণ আপোনালোকে 30-35 কেজিলৈকে ষ্টাৰ্টাৰ ফিট খুৱাব, তাৰপিছত আপোনালোকে গ্ৰ'ৱাৰ খুৱাব। গ্ৰ'ৱাৰ খুৱাওঁতে আপোনাৰ 65-70 কেজিৰ ভিতৰত হ'ব, আৰু তেতিয়া আৰু ফিনিচাৰৰ প্ৰয়োজন নহয় আপোনাৰ। তাৰপিছতো আপোনালোকে ছাৰ্ভিচ বা ক্ৰছিং কৰাবই। ক্ৰছিং কৰোৱাৰ পিছত আপোনালোকে ব্ৰিডাৰ ফিট মানে মাইকী গাহৰিৰ কাৰণে খোৱা দানাটোহে ব্যৱহাৰ কৰিব লাগিব। ফিনিচাৰৰ প্ৰয়োজন নাই আপোনাৰ ব্ৰিডিং পাৰপছত। তো তাৰ কাৰণে মই এটা ভিডিঅ' বেলেগকৈ আপোনালোকক বনাই দিম যে মাইকী গাহৰি আপোনালোকে কেনেধৰণে দানা তৈয়াৰ কৰিব। তাত কিন্তু অকণমান বেলেগ হ'ব, কাৰণ আপোনাৰ মাইকী গাহৰিক কেলছিয়াম, আইৰণ এই গোটেইখিনিৰ প্ৰয়োজন হয়। যেনেকৈ এটা মতা গাহৰিক বা গিল্ট এজনীক যেনেকৈ দানাৰ প্ৰয়োজন হয়, মাইকী গাহৰি কিন্তু তাতকৈ অলপ বেলেগ ধৰণৰ প্ৰয়োজন হয়। কাৰণ পোৱালি প্ৰজননৰ কাৰণে, পোৱালি দিয়াৰ কাৰণে মাকজনীক পূৰা সুস্থ কৰি তুলিব লাগিব। তো সেইকাৰণে আমি দানাটো বেলেগকৈ তৈয়াৰ কৰিব লাগিব। তো বন্ধুসকল, এইখিনি বস্তু যদি আপোনালোকে যোগাৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ ঘৰতে ফিনিচাৰ ফিট বনাই পেলাই মতা গাহৰিক খুৱাব পাৰিব, খাচী গাহৰিক খুৱাব পাৰিব, বা আপোনাৰ এই বৰটোক খুৱাব পাৰিব, যিটো মতা গাহৰি আপোনালোকে ফাৰ্মত ৰাখে। তাৰ কাৰণে আপোনালোকে ঘৰত এইভাৱে দানা তৈয়াৰ কৰি পেলাই দিব পাৰিব। তো বন্ধুসকল, নিশ্চয় বুজি পাইছে আপোনালোকে ফিনিচাৰ ফিট বনাবলৈ কি ইনগ্ৰিডিয়েণ্ট কিমান পৰিমাণে মিলাব লাগে, আৰু কিমান ভিতৰত আপোনালোকে এই দানাটো তৈয়াৰ কৰিব পাৰিব। বৰ্তমান বজাৰ মূল্যত হিচাপ কৰি পেলাই কিমানখিনিত আপোনালোকে খৰচ কৰিব লাগিব, সেইখিনিও মই দেখুৱালোঁ। তো বন্ধুসকল, নিশ্চয় বুজি পাইছে। যদি আৰু কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।